মৰ্নিং মোৰ এই চন্দনা ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু চেনেলটো সদায় চাব ছাপোৰ্ট কৰিব আৰু মোক সদায় যাতে সকলোৱে ছাপোৰ্ট কৰে সেইকাৰণে মই আপোনালোকক প্ৰণাম জনাইছোঁ আপোনালোকে ছাপোৰ্ট কৰিব সদায় হা আৰু এই ব্লগটো আজি মই মৰ্নিঙতে ষ্টাৰ্ট কৰিছোঁ আজি মই ল'ৰা আৰু ময়ে আছোঁ অকল আৰু ছোৱালীজনী আৰু মোৰ হাজবেণ্ডে ৰাতিপুৱাই গৈছে সিহঁতে ছোৱালী হোষ্টেলত মানে চিট পালে হোষ্টেল ভাড়া এখন স্কুলত চিট পাইছে আজি তাতে মানে এডমিশ্যন দিব গৈছে ৰাতিপুৱাই গৈছে এতিয়া মই আৰু ল'ৰাজনে আছোঁ কাম মানে কামো আছে মানে সেনেকৈ মিলাব লাগিব আৰু কামবিলাক আৰু দেখাই আছোঁ আপোনালোকক চাই থাকক আৰু হাতত এয়া হাতত 1 কাপ চাহ লৈছোঁ খাবৰ কাৰণে এয়া আপোনালোকে খাওক চাহ আৰু ভালদৰে হেৰি কৰক মানে ৰাতিপুৱাৰ ভাগত এই চাহটো খালে মাইণ্ডটো ফ্ৰেছ লাগে মই সেইকাৰণে চাহ নহ'লে বা কফি 1 কাপ খাওঁৱেই ল'ৰা গাখীৰ দিছোঁ গাখীৰ খাই আছে হাই কৰা ধৰ হাই কৰা হাই গুড বয় তুমি ন গুড বয় অঁ কেনেকৈ খাই আছে যোনে গাখীৰ খাইছে এনেকৈ একখিনি দেখাই আছে হাই কৰি দিয়া ধৰ হাই এনেকৈ দিয়া অঁ গুড বয় তুমি গুড বয় হাই কোৱা চাই থাকক মই কি কৰি আছোঁ হেল্ল' গাইজ মোৰ এই ঘৰৰ ঝাৰু দিয়া হৈ গ'ল এতিয়া মই এয়া কাপোৰ ওলাইছোঁ এইবোৰ কাপোৰ ধুবৰ কাৰণে এইবোৰ কাপোৰ মই ধুম এতিয়াই এইবিলাক ওলাইছোঁ ধুবৰ কাৰণে আৰু পানী ৰেডি কৰিছোঁ এয়া ঘৰ মুচিবৰ কাৰণে অ' বাবা গুড বয় নিজে পেণ্ট পিন্ধাইছে নিজে পেণ্ট পিন্ধিছে ৰবা মই দি আছোঁ মোৰ ল'ৰাটোৱে নিজে কাপোৰ পিন্ধিব পৰা হৈছে সি পিন্ধি পেলাই দেখাইছে মোক অ' বা মাকৰ লগত কাম কৰিব কাম কৰি দিব মোক ল'ৰা এতিয়াই এইয়া নালাগে তুমি কাম কৰিবা মই কৰিম এই অঁ থৈ দিয়া এইবোৰ কাপোৰ ধুম আৰু ছোৱালীৰ ৰুমটো চাফা কৰিলোঁ এইবিলাক ছোৱালীৰ ৰুমটো চাফা কৰিলোঁ আৰু টেবুলখনো চাফা কৰিলোঁ এই তাই বহুত লেতেৰা কৰি থৈ দিয়ে টেবুলৰ কাপোৰখনো মই ধুবৰ কাৰণে ওলাইছোঁ আজি ধুই দিওঁ আৰু বহুত লেতেৰা কৰি থৈ দিয়ে এতিয়া নাই কাম এতিয়া মোৰ ৰুম চিজিল হৈছে কামবোৰ খালি মাত্ৰ কাপোৰখিনি মই ৱাশ্বিং মেচিনত দিম বাচন ধুব আছে আৰু পোচা দিব আছে এইবোৰ কাপোৰ শুকাইছে এইবোৰ কাপোৰ লৈ যাব লাগিব ভিতৰত লৈ গৈ লাহে ধীৰে জাপি মানে গডৰেজটো চাফা কৰিম আৰু কাপোৰবিলাকো জাপি ধুনীয়াকৈ মিলাই থৈ দিম আজি এনেকৈয়ে টাইম পাছ হ'ব মোৰ আজি অকলশৰীয়া এয়া কাপোৰবোৰ দি আছোঁ ৱাশ্বিং মেচিনত এয়া ঢালি আছোঁ গুড ল'ৰাইও মোক হেল্প কৰি দিয়ে মোৰ আৰু চিন্তা নাই আৰু কামৰ কাৰণে ল'ৰাই মোক বহুত কামত হেল্প কৰে বাবা কি কৰিছা তুমি হা কি কৰিছা কোৱাচোন কাম কৰি আছোঁ বুলি কৈছে এখন দুখন মোক দেখা পাই ল'ৰাইও কৰে এখন দুখন মানে পচাতে লাৰি আছিলে ঘৰ মুচিবৰ কাৰণে এতিয়া যেতিয়াই মই ঘৰটো মুচিব ওলাম সি নিজে ক'ব মা মোকো দিয়া ময়ো ঘৰ মুচি দিম দিয়া এনেকৈ ক'ব ল'ৰা এইবিলাক আজি মোৰ টাইম পাছ হ'ব বহুত মানে অকলে থাকিলে বহুত বৰিঙো লাগে ভালো নালাগে তো এই দোকানবিলাক খোলাই নাই আজি এইয়া চাওক ইয়াতে মানে ৰাতিপুৱা দেৰিকৈয়ে মানুহবোৰে উঠে টোপনিৰ পৰা আৰু দোকান পোহৰত দেৰিকৈয়ে খোলে দোকানবিলাক বন্ধ আছে এয়া একদম ধুনীয়াকৈ দেখা পায় সেইটোৰ পৰা দোকানবিলাক এইয়া আৰু ইমান ভাল লাগে চাই পেলাই চাই আছোঁ দেখাই আছোঁ আপোনালোকক হেল্ল' গাইজ মই এইখিনি চাফা কৰিম এতিয়া লেতেৰা হৈছে আৰু ইয়াতে মই ভাবিছোঁ লেতেৰা মানে লেতেৰা নহয় এই কাৰণটোৱে
তেনেকুৱা এইটো মানে মুচি লৈ অলপ দেৰিকৈ এই বক্সিয়া টাইপ হৈ যায় সেইকাৰণে মই ভাবিছোঁ ইয়াতে মই ৱালপেপাৰ ধুনীয়া ৱালপেপাৰ পাই ইয়াতে মাৰি দিম ধুনীয়াকৈ দেখাটো ভাল লাগিব মই চাই লওঁ এই চাওকচোন এয়া মই মাজিলে আকৌ বগাই হৈ যায় মুচি লৈ এয়া বগা হৈ যাব চাবচোন এয়া মুচি লৈ বগা হৈ যায় কালাৰটোৱে তেনেকুৱা মুচি লৈ যিমান মুচিম সিমান বগায়ে হৈ থাকিব মই চাফা কৰোঁ কিন্তু এই বগা বগা হৈ যায় এই কালাৰ ৱালপেপাৰ মাৰি দিম ইয়াতে ৱালপেপাৰ মাৰিলে দেখাত ভাল লাগিব এয়া চাওকচোন মই ধুনীয়াকৈ মুচি দিছোঁ এয়া জিকা কাপোৰেদি ধুনীয়াকৈ ধুই মুচি এনেকৈ চাফা কৰিছোঁ ইয়াতে মই ৱালপেপাৰ আনি এনেকৈ ধুনীয়াকৈ প্লাষ্টাৰ হেৰি ইয়াতে মাৰি দিম আৰু ইয়াতে বস্তু ধুনীয়াকৈ সজাই থ'ম মানে মই টাইমো পোৱা নাই দোকানত যাবৰ কাৰণে এদিন গৈ পেলাই লৈ আহি ইয়াতে ৱালপেপাৰ মাৰি দিম ইয়াতে আজি এইখিনি চাফা কৰিব লাগিব মোৰো টাইম পাছ হ'ব আৰু ভালো লাগিব কামবোৰ কৰি কিনে এইবিলাকো ধুনীয়াকৈ মই টেমাবোৰ আজি ধুব লাগিব টেমাবিলাক গোটেই এইবিলাক টেমা আজি মই ধুম পানী আছে পানী বহুত আছে আমাৰ মানে আমি প্ৰথম য'ত আছিলোঁ তাত মানে পানীৰ প্ৰব্লেম বহুত আছিলে ইয়াতে বেছি দিন হোৱা নাই এনেই 3 মাহমান হৈছে আৰু এইটো ৰুম ল'বৰ কাৰণে ইয়াতে তাৰমানে পানীৰ অভাৱ পোৱা নাই পানী এভেইলেবল 24 আৱাৰ্ছ মানে পানীৰ মানে একো নাটনি হোৱা নাই আৰু ভাল লাগিছে থাকি আৰু যদি ভগৱানে মানে ল'বৰ কাৰণে শক্তি দিয়ে এই ৰুমটো তেতিয়াহ'লে লৈ ল'ম আৰু নিজৰ কৰি লৈ ল'ম লাগিবই দিয়কচোন ল'ৰা ছোৱালী আছে আৰু যিহেতু ইহঁতক পঢ়াব লাগিব সেইকাৰণে নিজৰ এটা স্থান হ'লে ভাল আৰু চাই লওক ভগৱানে শক্তি দিয়ক আমাক এয়া চাওক মই গোটেই চাফা কৰিলোঁ তলখণ্ড কৰিলোঁ ওপৰৰ ফালেও কৰিলোঁ এই গোটেই ৱালপেপাৰ মাৰি ধুনীয়াকৈ এই টেমাবোৰ ৰাখিম এইবিলাক ধুব লাগিব আজি মই ধুম ইয়াতে মই বস্তুবিলাক য'ৰ পৰা মানে ডিমাৰ্টৰ পৰা বস্তু আনো এই যেনেকুৱা মানে নিমখৰ পেকেট হালধিৰ পেকেট ডাবল হ'লে কেতিয়াবা থ'বৰ কাৰণে ইয়াতে থৈ দিওঁ ইয়াতে নিমখৰ পেকেট পাস্তাৰ পেকেট মেগীৰ পেকেট জিৰাৰ পেকেট হালধি পেকেট এইবিলাক ইয়াত টেমাত ভৰাই ষ্টকত থৈ দিওঁ যেতিয়া মানে আমাৰ ব্যৱহাৰ কৰি থকা বস্তুবোৰ নোহোৱা হয় তেতিয়া ইয়াৰ পৰা ওলাই পেলাই তাতে ভৰাই লওঁ যেনেকৈ হালধি নিমখ জিৰাৰ পাউডাৰ তেনেকুৱা ইয়াতে মেগী থাকে চব থাকে এইবিলাক টেমা চব থৈ দিওঁ দালি চালিও থৈ দিওঁ দালি চাউল বাদাম গোটেইবিলাক তেতিয়াহ'লে মোক বিচাৰিব নালাগে ওলাই পেলাই লৈ ল'ম আৰু ফটাফট হেল্ল' গাইজ মোৰ এই বাচন ধোৱা ক্লিন কৰা গোটেই হৈ গ'ল এয়া ভাতো হৈছে মোৰ এইবিলাক চব মই ধুনীয়াকৈ মাজি ধুইছোঁ ধুনীয়াকৈ এই ড্ৰেছিংটো ধুইছোঁ ওপৰে এইখনো মই ধুনীয়াকৈ ধুইছোঁ আজি এইবিলাক চব মাজিছোঁ আইনাৰ গ্লাছবোৰো মাজিছোঁ চাওক এয়া ধুনীয়াকৈ চাফা কৰি ৰাখিছোঁ এইবিলাকো ধুইছোঁ মই এইবিলাকো ধোৱা গৈছে আৰু তাৰোপৰি এইবিলাকো ধুইছোঁ ধুনীয়াকৈ আৰু এই ল'ৰা আম খাব এইয়া আমাৰ আমৰ ডাব্বাটো দেখিছেনে এনেকৈ আনি পেলাই থৈ দিছে মানে ল'ৰাই দিনত কমচে কম 2-3টা খাই আহি ওলাই এয়া তাকে মোক দেখাই আছে মা এইটো কাটি দিয়া এনেকৈ কৈছে এতিয়া ল'ৰাক এইটো খাব দিম আমটো ধন্যবাদ এয়া চব আৰু এইবিলাক মই ক্লিনিং কৰিছোঁ ঘৰবোৰ গোটেই মই পচা দিছোঁ এইবিলাক তাৰোপৰি ড্ৰেছিংটোও মই মাজিছোঁ এইটো মই ড্ৰেছিংটোও মাজিছোঁ ধুনীয়াকৈ চাফা হৈ আছে ধুনীয়াকৈ ধুইছোঁ মই ৰেগুলাৰ এইবিলাক এনেকৈ এই ল'ৰাই উৎপাত কৰিছে চাওঁ এইটো ইয়াতে মই আম থওঁ মানে কিটচেন ৰুমত থৈছিলোঁ এই কিটচেন ৰুমৰ পৰা আনি পেলাই এই বেডৰুমত থৈছোঁ কিয় জানেনে এই ল'ৰা ছোৱালীৰ উৎপাতৰ কাৰণে ইহঁতে তাৰমানে ওলাই এই য'তে পেলাব আম খাই কিনে সেইকাৰণে ইয়াত থাকিলে চকুৰ আগত থাকিব মই দেখা পাম বা মই কাটি দিব পাৰিম খাবৰ কাৰণে তাৰপিছতে এইবিলাক ধোৱা কাপোৰ হয় এতিয়া মই গা চা ধুই আহি ফ্ৰেছ হৈ কাপোৰবোৰ জাপি গডৰেজত মিলাই থ'ম
এইবিলাক চব পচা দিছোঁ, এইবিলাক চব চাফা হৈ আছে। মোৰ বেডৰুমটো খালি কাপোৰটো জাপিব আছে, বাকী চব মই চাফ চিকুণ কৰিছোঁ। আৰু মোৰ এই ছোৱালীৰ বেডৰুমটো সেয়া, ছোৱালী নাই কাৰণে ৰুমটো চাফা হৈ আছে। এই ল'ৰাই দেখিছে, ল'ৰাই কৰিছে এইটো, কলমবিলাক ওলাই ওলাই বেগৰ পৰা এনেকুৱা কৰিছে, নহ'লে ধুনীয়াকৈ থৈছিলোঁ মই। এয়া এতিয়া মোৰ এতিয়া কাম আছে আৰু কাম আছে, এয়া দেখাই আছোঁ। এয়া মই ড্ৰামবোৰ ওলাইছোঁ নহয় আজি কিটচেন ৰুমৰ। এইবিলাক মই চাবোনেদি মাজি মাজি পানী দি ধুব লাগিব ধুনীয়াকৈ। এইবিলাক কিটচেন ৰুমৰ হয় টেমাবোৰ, এয়া ওলাইছোঁ গোটেই। এইবিলাক আজি মই ধুনীয়াকৈ হেৰি কৰিব লাগিব, মানে ধুব লাগিব, শুকাই চুকাই এই বস্তুবোৰ পেকিংবোৰ। এই মই ওলাই থৈছোঁ বস্তুবিলাক, এইবিলাক এক্সট্ৰাকৈ মই থৈ দিছোঁ পেকেটবোৰ। এইবিলাক মই এই টেমাবোৰ শুকালে তাত মই ধুনীয়াকৈ এই বস্তুবিলাক থৈ দিম। অলপ ভাল লাগে এনেকৈ কাম বন কৰিলে, মনটো আৰু টাইম পাছ হৈ থাকে। এতিয়া মই টেমাবোৰ ধুই পেলাই আপোনালোকক মই এটা নেক্সট ব্লগত মোৰ গডৰেজৰ কাপোৰবোৰ কেনেকৈ ধুওঁ জাপি জাপি সেইবোৰ দেখাম, আপোনালোকে চাই থাকিব নেক্সট ব্লগত। আৰু এই ব্লগটো মই বেছি দীঘলীয়া নকৰোঁ আৰু ৰাখিছোঁ। বাই বাই। ছাপোৰ্ট কৰিব দেই, লাইক কমেণ্ট ছাবস্ক্ৰাইব, আৰু যদি নতুনকৈ চাই আছে মোৰ এই চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব দেই। এই বতাহ দিছে চাওক, এয়া বতাহত কাপোৰবোৰ ইমান ধুনীয়া বতাহ দিছে চাওক। এয়া ভাল লাগিছে বতাহটো লৈ পেলাই গাত। একদম সাগৰৰ বতাহ, যিটো ঠাণ্ডা হাৱা সেইটোও লাগে ইয়াতে। আপোনালোকে আহিবচোন, আহিব হা। ৰাখিছোঁ, বাই বাই।